নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শ্ৰী পাৰ্থৱতী বৰা। মই আপোনালোকক মোৰ ইউটিউব চেনেল পাৰ্থ আছামিজ ভ্লগলৈ স্বাগতম জনাইছোঁ। আচলতে এইটো মোৰ প্ৰথম ভ্লগ হয়, গতিকে মই বহুত এক্সাইটেডো হৈ আছোঁ আৰু মনত ভয় ভয় ভাবো লাগিছে, কিয়নো কিদৰে বা মোক ৰাইজে আঁকোৱালি লয়। তথাপিও সমূহ ৰাইজে মৰম আৰু আশীৰ্বাদেৰে মোক আঁকোৱালি ল'ব বুলি মই আশাবাদী। আচলতে আজি গোৱালগাঁৱত এখনি ভাওনা অনুষ্ঠিত হ'ব। নাটভাগীৰ নাম শ্ৰীকৃষ্ণৰ গুৰুদক্ষিণা, আৰু সেই নাটভাগীতে মই সুষমাৰ চৰিত্ৰত অভিনয় কৰিম। গতিকে আজিৰ দিনটো অতিবাহিত কৰা সময়খিনিৰ একাংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি মই ভাবিলোঁ। তেন্তে আহকচোন বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি যাবলৈ ওলালো ভাওনাৰ গৃহলৈ। আচলতে দিন ভাওনা, সেইকাৰণে অলপ লৰালৰি হৈছে। তেন্তে আহকচোন বন্ধু বান্ধৱীসকল, আমি ভাওনা গৃহলৈ যাওঁ। হাই ফ্ৰেণ্ডছ, এতিয়া মই ওলালোঁ, এতিয়া মই ভাওনা ঘৰলৈ যাবলৈ ওলাইছোঁ। গতিকে আহক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বান্ধৱীসকল, মই এতিয়া ভাওনা গৃহৰ পৰা ঘৰত পালোহি। যথেষ্ট ভাগৰো লাগিছে, তথাপি মই আজি ভাওনা ভাগীৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পায় মোক কমেণ্ট কৰি জনাবচোন। আৰু যদিহে এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেন্তে এটি লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।